तेरे मेरे बीच में है तोय हुकी की कोठा लुगेसा हा কি কথা লগাইছো বাবু আপোনাৰ একো কথা লগোৱা নাইতো আপোনাৰ ইকো কোঠা লুগো নাই আপনার হা তोय মহা বদমাস তোক আজি মই নহয় মা কসম কানা হবা সেটেবে হই গেল নেকি ওই সেপা ওই বহা ওই সেপা মা কসম আজি বিয়াকে ফাসলুং নেকি ওই সেপা সেপা ওই সেপা মুরলে নেকি ওই সেপা সেপা ওই মা কসম ওই সেপা ওই সেপা অগিস্টিক সেবা কি কলি তই মা কসম কানা হবা খঙতে মারি পাসলুঙে বিলটি গিল নেকি গমে নাপাং র কি তুই মানুহ এটা মাৰি দিলে নাই মারা এনাহে মারছিলুং মই ও কাজি মই খুদাই নেৰিম তোৰ জীৱন মই শেষ কৰি দিম মাৰো বুলি মাৰা নাছিলো নহয় কথা কোবাইছা হা নিজকে বহুত কিবা বুলি ভাবছা তোৰ আজি মই সাল ছিঙি মাৰো বুলি মাৰা নাছিলুং তো হয় মৰাটো ক'ত যাবি আজি তই তোক ফালি ফেলাম ঐ কুপলা ঐ কুপলা এই সাজুন এই দেখছ না পুলা গেলে নকবি চিন্তা হৈ গেলে হি চিন্তা হৈ গেল এইবো বুজি নাপাই মা কইছে এই সাজুন যা ইয়াত মই আজি ৰ ঐ ৰচোন ঐ সেপা ঐ হেই সেপা কি হ'ল আপোনাৰ মই তোক বেয়া পাচুং যা কিয় বেয়া পাইছে আপোনাৰ মই কোৱা কথা কিন্তু হুকিক তই কিয় ক'বা লাগে মই কোৱা নাই নহয় আপোনাৰ সখীয়ে নিজ কাণে শুনিছে আপোনাৰ সি বিৰাট খাৰাইছিল গম পাইছা না তই তাক একদম বিশেষে নকৰবি মই জানো আপোনাৰ নকওঁ দিয়ক বিশ্বাস আপোনাৰ ঐ সেপা আমি দুটা আমি ভাই না হ'ব হ'ব দিয়ক আপোনাৰ হাত মাৰো নহয় দে পিছে চাপা ও দুইটা সাৱধান কৰি পেলাই কিহৰ আলোচনা কৰিছ কথা পাতছোঙে আমি দুটে যে ভাই সিটো কথা সেইটো আপোনাৰ তহঁত দুটা কি ভাই নেকি মই ডাঙৰ ভাই ই সৰু ভাই আপোনাৰ এই ভালে কৰিছ দে এনেকে মিলা প্ৰীতিয়ে থাকিব লাগে ৰচোন সেপা মা কচোন তই মানুহটো বিৰাট পেট পচা দে কথাকাৰ মইহে ওলালুং তই কেনেকে ডাঙৰ ভাই হবি তই উলিয়াই দিওঁ বহুতে আচল কথা তাতে তোৰ হাতখন মোৰ গাত কেতিয়াৰ পৰা ঠিকটো নাই সেইকাৰণে ডাঙৰ হৈ থকাই ভাল আপোনাৰ এতিয়াৰ পৰা তই আৰু চেপাৰ ওপৰত হাত উঠাব নোৱাৰ তোৰ ডাঙৰ ভাই হ'ল নহয় ৰচোন তীখাৰ বটেকা মই এটা কথা বুজি নাপালুং ই মোৰ ওপৰত হাত উঠাব পাৰব না নাই সেইটো পাৰিব নাই হ'ল নেকি মোৰ লগত নাই হোৱা নাই ঠিকে আছে আমি এতিয়া মিলি যাম আমি এতিয়া ভাই আকৌ আপোনাৰ ঠিকে আছে দে তহঁত দুটা হৈ থাক ভাই মই গ'লো বাই ৰচোন ইটো অকলে ল'ব নোৱাৰিম নেকি ভাইটো কিবা ভাল লগা নাই মোৰ মই ডাঙৰ ভাই হম নালাগে মই ডাঙৰ ভাইটো সৰু ভাই হৈ থাক মাজে সময়ে উঠাব পাৰিম না নাইবা হাত যে হাত ডাঙৰ ভাই পথ নাপায় নাপায় হয় না এনাই কেতিয়াবা সময় পালি ধেত্তেৰিকা কি কথা কওঁ অন্যায় কাম কৰিব নাপায় নহয় ডাঙৰ ককায়েকৰ গাত হাত দিব নাপায় নহয় সৰু ভাই আপোনাৰ আজি মোৰ দিনটো ভালে নাছিল নেকি দে তই কামত লাগো হ'ব আপোনাৰ নহয় না হাত উঠালেও লাঠিৰ লগত কিতাবাই কেতিয়াবা দুটাই খেলি চাব পাওঁ সুবিধাটো আছে না আছে নাই হ'ব দে জহনি যোৱা হতচি হোৱা মোৰ গাত হাত দিয়ে একেভাৱে গুচি গৈ পেলাই চিনি পোৱা নাই কটা চিনি পোৱা নাই ৰস্তি গা কেইদিন ধোৱা নাই মাত্ৰ 2 সপ্তাহ 2 সপ্তাহ ধোৱা নাই মই 14 দিনে ধোৱা নাই পিছলৈকে মোতকে কম ধুইছা ৰস্তি মতা মানুহৰ মাথাত অগ্নি থাকে
মা কচম আছে মই খুজলি থাকবই নৰো আৰু কালি জিলেবি কুছি নহয় কি? কেৰাচিন তেল ঢালি কিনে জ্বলাই দিম বুলি কৈছে হাও কিয় নেদলি কেৰাচিনি ঘৰত কেৰাচিন তেলে নাই আৰু এটা কথা ৰ তোৰ এই পাহাৰ তিনখনত আছে যদি অগ্নি সুমে আছে চাওচোন ইয়াৰ উস্ত্ৰে মুস্ত্ৰে আছে বাই ৰ চাইছো ৰ হাল্লা বেছি কৰি থাকা তই পালি বিধান মাৰি দিম কিন্তু মই দি ঐ লুজ কেৰেক্টাৰ মই কথা এটা বুজি নাপালো চবৰ মুখতে কিবা খানা খোৱা কথা শুনা পাইছো কি বা খানা হাও ক'ত শুনছাই তই এ চব মানুহগিলাই কৈছি আমাৰ ঘৰতে আলোচনা কৰা শুনা পাইছো নহয় মই এই বছৰটো শেষ হবা হৈছি না সেইকাৰণে মানুহ গেলাই পাথাৰত লগ লাগে খানা খাব বুজছা না দস্তি মা কচম বছৰটো গিলেও মানুহ খানা খায় এক বছৰ কেনকে লিকুইড এখন গমেই নাপালো হয় দে আমি যেনকে আছিলো সেনকে থাকলো তাকেতো হয় না অ। পিছে খানা খাবি না খানা খাবা লাগবো ক'ত খাবি ইয়ে ঘৰতে খাম গুৰু আৰু ছাগল কেইটা আছে না আমাৰ গৰু ছাগালৰ লগত খায় নেকি ঘৰৰ মানুহৰ লগত খাবা লাগে খাবাতো লাগে সিনে নিলিহে খাবা পাম আৰু দস্তি কি? মোৰতো কোনো নাই মই আকলা মই খানা খালি তোৰ লগত খাম হ'ব দে মই চেষ্টা কৰিম দে হলি হাত মাৰ নামৰম দে হলি যাও যাও হ'ব চকু পানী মুচিব নালাগে তৌতো কিবা এটা কৰিব পাও ৰক্ষা কৰা হে ভগৱান परिष्कार তাত आदमी कितना था আদমি কিতনা মানে এটা দুটা তিনটা ঠাইটা আদমি काला धंधा वाला आदमी कितना था কানা ধান্দা মানে আদমি हाँ এটা দুটা দুটা दो অ और मेरे लाठी में पाप कितना था নাথি মে পাপ এটা দুটা ঠাইটা পাপ सारीटा অ दो आदमी सारी पाप बहुत नाइंसाफी है बहुत नाइंसाफी है हे परिष्कार हाँ। तुम पास में आओ অ গটো ना मारा लेकिन कुछ भी नहीं हुआ क्या चमत्कार है পৰিষ্কাৰ অহা পাদা তই এটা কি কৰি আছা নহয় মানে এনে ঠাই থ চাবানাল দে হ লৈ যা তোৰ দেউতিকে আৰু তই তোৰ কামত যা অহা পাদা এহে দুটা কেনেকে ঠুকাই থবনে নে পুই পেনাই পুতি পেনাই মাৰি পেনাব যি কৰো মই কৰিম তোৰ এটা কবা লগা নাই তই গৰুক ঘা দিয়ে যা অ ঠিক আছে হ'ব যা এই আৰু ধৰ আৰু ঘৰ এই ভাড়া 320 আৰু 321 মতে তহঁতৰ দূৰে শাস্তি যাৱজ্জীৱন আঁঠুকাঢ়ি থোৱা হ'ব আৰু প্ৰত্যেক 2 ঘণ্টাৰ মূৰে মূৰে তহঁত দুকে 2 কোপকে দিয়াৰ নতুন আইন প্ৰণয়ন কৰা হৈছে আৰু এতিয়াৰ পাই আইন বলবৎ কৰা হ'ল কাম শুৰু আৰু 2 ঘণ্টাৰ বুৰুত আছে মানুহ কিন্তু এনেকে কাটি দিব নেপায় দেই হা কৈ দিছো কিন্তু বিনা দুখত এই বুঢ়া বয়সত বুঢ়া মানুহটো শাস্তি দিব নেপায় নহয় চৰকাৰে শুনিলে কি কব বাৰু চুপ চুপ থাক মোৰ লগত এগলা চৰকাৰ তৰকাৰ পাপ পুণ্য বুঢ়া চুৰা চিনি নাপাওঁ মোক টকা লাগে আজি ময়ে চৰকাৰ এই চৰকাৰ কিমান বা ক'ব লাগে পইচাকেইটা খৰচল নুবুজ কেলে কি খৰা চলে মোৰ পইচা মোক লাগবই হা? এই ৰ, মাছৰু আলু বাট কাঞ্চিয়া তই কাৰণটো হোৱায়ে হা তহঁতটো লাইলা মজনুৰ দেখিয়ে লাইলিৰ গাত কুবেলি যি মজনুৰ গাত পৰে তহঁতটো দেখোন মিমেৰে ভাগ্নেৰে এনেকে মানুহক মাৰিলে মোৰ অন্তৰখনে বৰ কষ্ট পায় সহ্য নহয় ভাগ্নেৰে কবি টকা কেইটা মোক তাড়াতাড়ি ঘূৰাই দিয়াৰ কথা গহলি দুৰু কথা বয়া হ'ব কিন্তু বেয়া হ'ব বেং ও ভন্টি ও গিষ্টিক বিনাই ভালে আছা না আছুং দে দাদা লো। নাই এনে কথা পাতি আছো কিবা ভাল বস্তু আনছে নেকি খাবা আছে পুলিচ আছোন আছে দে ৰ ইয়াতে বহ ভৰিখনে দি কৰিছে হাতে দি দিবা নৰা হেই নহয় দে ঠাণ্ডা যে হাতটো ল'লে ঠাণ্ডা ল'ব সেইকাৰণে ভৰি দি দিছো একো নহয় দে ও ভন্টি